2,000 years later. মই প্ৰথম পুলিচ যিয়ে চুৰ কৰিবলৈ আহিছে ৰাখিবলৈ মন আছে নে ল'ৰা ছোৱালী জন্ম দিবলৈ মন আছে দৰমহা পালে ৰবিনী আজি গোটেইখন চোনা অপূৰ্ব পূৰ্ণিমা আৰু পূৰ্ণিমা মোৰ প্ৰিয় বৰ চেনি কথা ক'ব জানে ন আপুনি এই তেনেকে নকবা দেই সঁচাকৈ প্ৰিয় মোৰ পূৰ্ণিমা তাতে ফেঁচা এটাৰ কুৰুলি আছে ফেঁচাই কুৰুলিয়ালে ভাল জানো ফেঁচাই কুৰুলিয়ালে বোলে সোনকালে বিয়াখন হয় জানো কেনেকে কুৰুলিয়াইছে ন আরে সেইটো অমঙ্গল হয় যাওক কৈ যা
এজনী মানুহৰ মোৰ পৰা এডালো চুলি নিয়ে নহয় সেই মানুহটো বোলে বেছি দিন জীয়াই নাথাকে ফেচাৰ হেনো জমৰোজাৰ লগত ডাইৰেক্ট কানেকশ্যন আছে হয়তো প্লিজ চলিব কেলা সেই সপতে মাৰিল তুমি ইমান চিন্তা কৰিব নালাগে খাই চিৰিয়াখানাখনে আহিলে খেলা আছে Tadi kali Rosan aku akan bisa kuliah sendiri berapa তোর মুখত তোর মূৰত চুলি যিমান আছে টকা মোৰ জেপত 3 লাখ টকা বাকী বান্দল সুট কেছত এসইউভিৰ গাড়ীত বজাম প্ৰণয়ৰ গান ফুল পেছাৰ কিনি পেলাম এই বিদুৰ ভাইটোক কিনি পেলাম এই বিদুৰ ভাইটোক খুন্দি পেলাম এই বিদুৰ ভাইটোক কিনি পেলাম সব গাড়ী মাটিকো পাবি তই মজা আমি এক ৰাতি ৰজা Algo লাগিব ইয়াত লাগিব যা না বেৰা এফালা ওলা লকডাউনটো খুলিছে যেতিয়া গুৱাহাটীলৈ গৈ মাৰ দৰৱ এটা দিব এতিয়া যাওঁ আৰু এইকেইদিনতে বাছ চাছবোৰ চলিছে যেতিয়া হেল্ল' কাইলৈ গাড়ী আনিবলৈ গৈ খাইছিলো জিকাবোৰ কম মাংস বেছি জল ইমান দিনে আছিলে জীৱনৰ বানানবোৰ এতিয়া লাইফ কোন আমি ফুলৰ খাপৰ কৰো গোটেই গাঁৱত কোনো নাই আমাৰ সমান পৰা ফুল এইবাৰ বিহু ফাংচন অকলেই পাতিম আৰু অসমৰ কণ্ঠখিনি বেছিবগেই মাতিম আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে গাহৰি এটা কাটিম আৰু যেতিয়ালৈকে গান গাই তেতিয়ালৈকে নাচিম কিনি পেলাম এই বিদুৰ
What ideas? আজি পিছলে বেক কৰি খেলাম Hey, Rohit, no. Never salami. No, Rohit. Salami. No. Maria is here, my dear. Where's Zola? Soon. In a second, let's check. Look. Dada, dog it all lazy. Sobore data file dido. Yat sob top pai dekhiso. এটা sanitary pad দিও Pai gulu ri tension lai di. Drums of heaven. Sir, আৰু কিবা লাগিব Aru kiba khabi ni coffee tinta. কফি Thank you. Yeah. Aru yat khana ei relote ahera ei laila likhi bhabisu. Yar jibon to kintu moja ase. Yat kiba ta na kiba ta kori to choli thaibo paribi. Gari dekhiso. Oti Mercedes. Jibon. আমি মটৰ লগত চাক লাগি খাওঁ বুট খুব বেছি এটা জলকীয়া আৰু ইয়াত তন্দুৰী চিকেন আৰু এতিয়া এটা অৰ্ডাৰ দিছোঁ Drums of heaven স্বৰ্গৰ মুৰ্গী মাংস স্বৰ্গত দিব থাকে ইয়াত ইমান ডাঙৰকৈ কথা নকয় চাবি দি বুলি ইয়াত ফেচিলিটি যেনেকুৱা বা আদালত তেনেকুৱা আমাৰ তাততো কি হয় 20-30 হাজাৰ মহাপাবান আৰামত চলি থাকিব পাৰে ইয়াত কিন্তু নোৱাৰে বস্তুৰ দাম দেখিছো 80 টকা কিলো বিলাহী 80 টকা আমাৰ তাত সেইবোৰ বিলাহী তলিয়া তুলি খেলে কত বিলাহী তলত পৰি কিনি যায়গে পেলাই দিয়ে এটা অমিতাত 40 টকা এটা অমিতাত জীৱনত অমিতা কিনি পাইছিল ওচৰত যদি এঘৰত তুৰি ৰুমালমে লাগে গোটেই চুবুৰিটো খায় হয়নে আহিলে Babu maplas ka bari. Sir, serve কৰি দিম দিয়া Bonte nusuba তাত থৈ দিয়া যোৱা কি হ'ল উচলা কি হ'ল তাই সুবিধা মা গাইছে তই কেনেকৈ গম পালি কালিতো বানিবলৈ যাওঁতে মই তাক দেখিছিলোঁ ফুটফুটীয়াকৈ মনত আছে এনেকুৱা এটা কিনিছিলে এইটো ফাৰ্ষ্ট মনত কিনিছিল মাংসৰ ঘৰে গাঠ বুলিব মই এতিয়া গাঠ বলতে ইমান ধুনীয়া ছোৱালীজনী অপমান কৰিব লাগে সি অকল তাইক অপমান কৰিছে বুলি ভাবিছ নি গোটেই নাই জাতিটোক অপমান কৰিছে গাছনো গৈ চন্দ্ৰকৰ পালেগে এতিয়াও সেই ওল ভাৰ্জন হৈ আছো ভাবিছো এই ছোৱালীজনী যদি আজি অসুবিধা হোৱাৰ কাৰণে কামলৈ আহিব নোৱাৰে তাই দিনটোতো অমাৰ কোনে দিব তাৰ ওপৰত সমস্ত পৰিয়ালৰ দায়িত্ব থাকিব পাৰে তই কি জানো চাহ উজ্জ্বলদা পৰিষ্কাৰ পৰিচ্ছন্নতাহে আচল বস্তু সেইযোৰ
ৰাতিপুৱা ডাঙৰ মানুহ হলিও খুব ফূৰ্তি কৰিছে হয় নাই জীপটা তই আহিব লাগিছিল কি দামী দামী মদ খাইছো নহয় সিদিনালৈকে 300 টকীয়া মদ খাই থকা কেইটাই আজি 1000 টকীয়া মদ খাইছোগে ইয়াকে পৰিৱৰ্তন জীপটা ঘটিটো পইচা হ'ল বুলি মানুহে দেখুৱাই নুফুৰে নহয় আমাৰ কেইজনমান চাগে কিমান লাখ লাখ টকা মাৰে নেদেখুৱাই নহয় তেওঁলোকে কয় অলৱেজ মেইনটেইন ল' প্ৰফাইল তোৰ ওচৰত লাগিলে লাখ টকাই থাকক তই চলাব লাগিব চাইকেলে তাৰপিছত লাহেকে বাইক লাহেকে গাড়ী এখোপ এখোপকেহে এনেকে চিধাই ভংকে ধনী হৈ গ'লে মানুহৰ চকুত নপৰিব বুলি ভাবিছ নি আন নালাগে মেনেজাৰে সন্দেহ কৰিব আমাক মামা আহিলা বহুত দেৰি হৈ গ'ল গুৱাহাটীত একদম কাম ব্যস্ত টায়াৰ্ড ভাগৰ হৈ আছে বুজিছানে বিন্দু ক'ত আছে ভিতৰত হৈ আছে ভিতৰত এতিয়া নহয় আগতে চাইডটো চাই আহোঁ যাওঁ ঠিক আছে বাৰু তই চিন্তা নকৰিবি জিঅ'ত হ'ল আৰু উপায়টো নাই হ'ল আৰু মাতো কোৱা আগে আগে মোৰ জন্মদিন দেখি ৰুই থৈ গৈছে বাইদেউ হত্যা মোৰ বাইদেউ ইয়াৰ মাক বহুত দূৰ ৰখি আছিলে এই আগতে পুলি ৰুই থৈ গৈছিলে এইখন বাৰী চাচি বাৰী কিমান দূৰত ৰখি আছিলে ভাবিছিলো এইকেইটা টকাই মই ভাল বিজনেছ এটা ষ্টাৰ্ট কৰিম বিয়াখন পাতিম বিয়া তই টেনশ্যন নলবি ছোৱালী কৰিছে ক ছোৱালী মই তোৰ বিয়া পাতিম খালি ল' বাজেট আৰু হেমগেম নাই দেই হেমগেম নকৰিবি একদম বাজেট কম হ'ব আৰু আইটেম কি হ'ব শুন ভাত দালি ভাজি চালাড ব্ৰইলাৰ মাছ আৰু মুড়ি পনীৰটো হ'লে ভাল হয়নি কোন অলপ পনীৰ খোৱাও তই ল' বাজেট বুলি কৈছো নহয় ল' বাজেট বাকী চোৰ কেইটা ধৰাৰ একটো মোৰ চাওঁচোন কোন এইকেইটা হয়